নমস্কাৰ মই অনুৰাগ পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ শইকীয়া ব্লগছ আজি আপোনালোকৰ আগত মই লৈ আহিছোঁ এটা ব্ৰেণ্ড নিউ Suzuki Burgman Street 2020 BS6 ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক কথা এটা কওঁ এতিয়া বৰ্তমান মোৰ ছাবস্ক্ৰাইবাৰ হৈ আছে 473 আপোনালোকৰ আশীৰ্বাদতে ইমানখিনি আগবাঢ়িছোঁ যিমানেই হওক বাৰু 473 মোৰ কাৰণে বহুত ডাঙৰেই নাম্বাৰ এটা বাৰু আৰু অকণমান লাগে আৰু অকণমান আৰু 50% লাগে আৰু যেনে তেনে 1000 কৰি দিয়ক আৰু 1000 কৰি দিলে মানে মনটো ভাল লাগিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই মটিভেশ্যন পাওঁ ভাল ভাল ভিডিঅ'জ দিবলৈ চ' প্লিজ আৰু ছাবস্ক্ৰাইব কৰি দিব যেনে তেনে প্লিজ 1000 কৰি দিয়ক আৰু সিমানেই আৰু কৰি দিব দেই আশা কৰিছোঁ আৰু চ' Burgman Street 125 খন ইনস্পায়াৰ হৈছে Burgman Street 400cc পৰা মানে Burgman Street 400 এখন স্কুটাৰ আছে ইণ্টাৰনেশ্যনেলি এভেইলেবল হয় ইণ্ডিয়ান মাৰ্কেটত নাই চ' Burgman Street 125 খনে ফৰ্ম কৰে 8.7 bhp পাৱাৰ আৰু 10 Nm টৰ্ক চ' Burgman Streetখন আচলতে 2018তে ওলালে BS4 খন এখন হৈছে মই যিখন দেখাই আছোঁ এখন বৰ্তমান BS6ৰ মডেল হয় আৰু যিহেতু আপোনালোকে দেখিছে চেঞ্জ ইমান কৰা নাই BS4 আৰু BS6ত চ' মই ৰিভিউ কৰা এখন BS6 হয় যিহেতু আপোনালোকে জানে মই কৈছিলোঁৱে আৰু BS6 আৰু BS4ৰ মাজত ইমান এটা ভাষ্ট ডিফাৰেঞ্চ নাই ডিফাৰেঞ্চ মাথো এইটোৱে ইয়াত কিল চুইচ আনিলে আগৰখনত কিল চুইচ নাছিলে এতিয়া আপুনি ধৰক ষ্টাৰ্ট যেনিবা হৈ আছে আপোনাৰ যেনিবা ষ্টাৰ্ট অফ কৰিব মন গ'ল তেতিয়া আপুনি চাবিটো নপকালেও এইটো চুইচটো দেখিছে নহয় এইটো এনেকৈ অফ কৰি দিলে হৈ গ'ল চ' সেইটোৱে সাধাৰণ চেঞ্জ এটা আনিছে আৰু এটা বস্তু চেঞ্জ কৰিলে আগতে কাৰ্বুৰেটৰ ইঞ্জিন আছিলে এতিয়া ফুৱেল ইনজেকশ্যন চিষ্টেমটো আনিলে ফুৱেল ইঞ্জিন চ' Burgman Streetখন আপোনাৰ 125cc হয় আৰু 110 kg হয় ৱেইটটো স্কুটিখনৰ আৰু Burgman Streetখন আপুনি 5টা কালাৰত এভেইলেবল আছে আগতে BS4 4টা আছিলে এতিয়া মেটালিক ৰেডো আনিলে BS6ত চ' স্কুটি বুলি ক'লে স্পেচ লাগে নহয় জানো কাৰণ বজাৰ সমাৰ কৰিবলৈ আপোনাক স্পেচৰ দৰকাৰ আৰু বাইকতো ইমান বস্তু আপুনি ভৰাব নোৱাৰে চ' স্পেচৰ ক্ষেত্ৰত হয় এখন স্কুটি বহুতেই ভাল এতিয়া বৰ্তমান ইণ্ডিয়ান মাৰ্কেটত যিমান বাকীবিলাক স্কুটি আছে বাকীবিলাক স্কুটিতকৈ চবতে স্পেচিয়াছ বুলি ক'লে এইখন হয় Burgman Street 125 খন আহক অলপ আপোনালোককো দেখাম কিমান স্পেচ আছে স্পেচৰ ক্ষেত্ৰত স্কুটিখন বহুতেই ভাল কাৰণ দেখিছে কিমান স্পেচিয়াছ হয় বাকীবিলাক স্কুটিও আছে বাৰু বুট স্পেচ কিন্তু ইমান নাই ইয়াৰ বুট স্পেচটো বহুত বেছি বুট স্পেচ বুলিয়ে কৈছোঁ চিটৰ তলত আছে কাৰণ বেলেগ স্কুটিবিলাকৰ আপোনাৰ ধৰক বুট স্পেচটো ধৰক ইমানটো থাকে বাট ইয়াত মানে কি ক'ম এলংগেটেড হয় আৰু দীঘলীয়া কৰি দিছে অলপ আৰু অকল এইটো বুলিয়ে নহয় বহুত জেগাত আপোনাৰ স্পেচ আছে ফ্ৰণ্টত আপোনাৰ গ্লভ বক্সো পাব চব স্কুটিত এইটো পোৱা নাযায় আৰু চাৰ্জিং হেৰিও আছে চাৰ্জিং ভল্ট আছে ইয়াত চকেট আছে চাৰ্জো দিব পাৰে মোবাইল চাৰ্জ দিব পাৰে ধৰক বেলেগ কিবা কিবি আপোনালোকৰ এচেছৰিজবিলাক বাকী ইয়াতো স্পেচ আছে বস্তু থ'ব পাৰিব পানী বটল থ'ব পাৰিব দূৰত গ'লে ইয়াতো আপোনালোকে যথেষ্ট স্পেচ পাব ইয়াত 2 লিটাৰ পানী বটল সোমাই যাব আৰামছে আৰু ইয়াত হেলমেট আপোনালোকে ওলমাব পাৰে চ' স্পেচৰ ক্ষেত্ৰত আচলতে Suzuki বহুত ভাল কাম কৰিলে যিমান তেওঁলোকে পাৰিলে সিমানেই দিছে আৰু এতিয়া বৰ্তমান ইণ্ডিয়ান মাৰ্কেটত বাকী যিমান স্কুটি আছে চবতকৈ বেছি স্পেচেছ বুলি ক'বলৈ গ'লে এখনেই হয় কাৰণ ইমানখিনি যিহেতু স্পেচ আছে বেলেগ স্কুটিত ইমানখিনি স্পেচ নাপাব চ' Burgman Street 125 খনক মেক্সি স্কুটাৰ বুলি কয় মেক্সি মানে মাইকী মানুহে পিন্ধা মেক্সি নহয় মেক্সি মানে এটা আপোনাৰ বডি টাইপ হয় স্কুটি বা বাইকৰ চ' এইখনৰ বডি টাইপটো হৈছে মেক্সি স্কুটাৰ চ' এইখনক মেক্সি স্কুটাৰ টাইপ বুলি কয় ত' আপোনালোকে পাব ফ্ৰণ্টত ডিস্ক ব্ৰেক পাব আৰু ৰিয়াৰ চকাত ড্ৰাম ব্ৰেক চ' ব্ৰেকিং চিষ্টেমৰ কথা যিহেতু ক'লোঁ চ' আৰু এটা কথা আপোনালোকক কৈ দিওঁ Suzuki নতুন বস্তু এটা আনিছে কম্বাইন ব্ৰেকিং চিষ্টেম বুলি কম্বাইন ব্ৰেকিং চিষ্টেম মানে ইমান ফাষ্ট একো নাই চিম্পল হয় যেনিবা ধৰক আপোনালোকে আগ ব্ৰেকডাল মাৰিবলৈ পাহৰি গ'ল আগ চকাৰ ব্ৰেকডাল পিছ চকাৰ অকল ব্ৰেকডাল মাৰিলে তেতিয়া একো মানে ডিফিকাল্টি নাই যে আপুনি শ্লিপ খাই পৰিব বা এনেকুৱা নহয় কাৰণ এতিয়া যেনো পিছ চকাৰ আপুনি ব্ৰেকডাল মাৰিলে তো আগ চকাটো মানে কাম কৰি যায় চ' সেইটোৱে চ' প্ৰ'জ এণ্ড কনছ বুলি ক'লে চব বস্তুতে প্ৰ'জ এণ্ড কনছ থাকে এতিয়া কনছ বুলি ক'লে Burgman Street 125 খনৰ এটা বস্তুৱে মোৰ মানে পাৰ্চনেলি বেয়া লাগিছে কাৰণ Suzuki চেষ্টা কৰা হ'লে ইয়াতকৈ ডাঙৰ অলপ চকাটো অলপ মানে চকাৰ চাইজটো অলপ ডাঙৰ কৰিব পাৰিলে হয় আৰু যথেষ্ট সৰু হৈছে যথেষ্ট সৰু বুলি নকওঁ আৰু চলি যায় আৰু অলপতো কাট অফ থাকিবই নহয় জানো চব বস্তুতে থাকে যিহেতু বাকী প্ৰ'জ বুলি ক'লে যথেষ্ট স্পেচিয়াছ হয় স্কুটাৰখন আৰু যিটো মেক্সি ইয়াৰ বডি টাইপ যিটো মেক্সি ষ্টাইল চ' সেইটো এটা প্ৰ'জ হয় ইয়াৰ আৰু ইয়াৰ যিটো ক্লাষ্টাৰ ছিষ্টেমটো ফুল্লি ডিজিটেল হয় চ' আই গেছ Suzuki মানে চব দিছে আৰু ইমান কাট অফ কৰা নাই যিমান পাৰে সিমান দিছে চ' মাইলেজৰ কথা ক'বলৈ গ'লে একৰ্ডিং টু Suzuki মাইলেজ আপোনাৰ 50 km/লিটাৰ দিব বুলি কৈছে চ' বলক এতিয়া আপোনালোকৰ স্কুটিখন অকণমান চলাই মেলি দেখাওঁ কেনেকুৱা লাগে চ' এতিয়া আপোনালোকৰ স্কুটিখন মই চলাই দেখাম মই যিহেতু স্পেচৰ কথা কৈছিলোঁ গ্লাভ বক্সত ইমানেই স্পেচ আছে মোৰ যিটো GoPro মনোপড সেইটো ইয়াত সোমাই যাব আৰামছে চক এতিয়া বন্ধ কৰি দিব পাৰিম আৰামছে বন্ধ হৈ গ'ল চ' বলক এতিয়া স্কুটিখন চলাওঁ
অলমষ্ট বাইকৰ নিচিনা আৰু হেৰি কৰিলে যিহেতু কিল চুইচ আছে চ' এটা ইগনিশ্যন অফ কৰিব পাৰে ইগনিশ্যন অন দেন প্ৰেছ ষ্টাৰ্ট হৈ গ'ল ব'লক যাওঁ এতিয়া ব্ৰেকিঙো বহুত ধুনীয়া ব্ৰেক মাৰি চালোঁ চ' ইয়াত দেখাম আপোনালোকক এতিয়া 0 to 60 কিমান টাইম লাগে অঁ ঠিক আছে 3 পাই ষ্টাৰ্ট কৰিছোঁ পাই যামগৈ স্পীড ব্ৰেকাৰ আহি গ'ল আনলাকিলি ত' 60 অলমষ্ট আপোনাৰ কিমান বুলি ক'ম 6 to 7 ছেকেণ্ডছ লাগে অলমষ্ট বাকী স্কুটিখনৰ এটা কথা ক'ব লাগিব যিটো ইয়াৰ ৰিফাইনমেণ্ট লেভেল বহুত ধুনীয়া মানে বাকী স্কুটি মই বহুত চলাইছোঁ কিন্তু ইঞ্জিনৰ যিটো ইয়াৰ ৰিফাইনমেণ্ট দিছে বাৰ্গমেনে যথেষ্ট মানে স্মুথ হয় মানে মাখন মানে চ' চলাই ভাল লাগিছে এইটো কাৰণে আৰু এটা জুমনি কথা কওঁ নেকি আপোনালোকক মই কালি যেতিয়া ফাৰ্ষ্ট চলাইছোঁ এখন অলপ চাইকেলৰ নিচিনা ফিল আহিলে মানে এই হেণ্ডলিংটো দেখিছে নাই অকণমান চাইকেলৰ নিচিনা অলপ মানে কাইণ্ড অফ কাৰণ এনেকুৱা লাগিছে মানে চাইকেলে হয় এখন আৰু ভাইজাটো মানে বহাই দিছে এইটো জাষ্ট এনেই কৈছোঁ আৰু মোৰ তেনেকুৱা ফিল আহিলে কিন্তু চলাই থাকিলে আদত আহি যায় বাট হেণ্ডলিংটো ধুনীয়া আছে কিন্তু দেই হেণ্ডলিং বেয়া নহয় সেইটো ক'ব লাগিব চ' এইখিনিতে এতিয়া স্পীড ব্ৰেকাৰ আছে স্পীড ব্ৰেকাৰত বহুত স্মুথলি নিয়ে মানে আপুনি ধৰক একো অসুবিধা নাপাব কিছুমান স্কুটিত ধৰক কমফৰ্টেবল নহয় এখন বহুত বেছি কমফৰ্টেবল চকেট জেপাৰ আচলতে বহুত বঢ়িয়া ফাৰ্ষ্ট ক্লাছ এতিয়া আকৌ স্পীড চলাই চাওঁ এতিয়াতো বৰ্তমান মই ডাবল উঠি আছোঁ চ' ইমান হেৰি নাই টপ স্পীড আপোনাৰ 100 কিমান 105 নে 106 হয় এটা ভিডিঅ' দেখিছিলোঁ উঠোৱা মানে অভিয়াছলি এতিয়া মই টপ স্পীড আপোনাৰ উঠাই দেখাব নোৱাৰোঁ যিহেতু মই হাইৱেত নাই এণ্ড লাষ্টলি ক'বলৈ গ'লে ক্ৰুজিঙৰ কাৰণে যদি আপুনি স্কুটি যদি চিলেক্ট কৰে বা স্কুটাৰ যদি চিলেক্ট কৰে Suzuki Burgman ষ্ট্ৰেইট 125 চবতছে বেষ্ট হ'ব মোৰ পিনৰ পৰা মই মানে সেইটো বেষ্ট ফিল কৰিছোঁ আজি গোটেই দিনটো মানে এইটো ভিডিঅ'ত লাগি আছোঁ চ' ছাবস্ক্ৰাইব প্লিজ কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু ধন্যবাদ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ জয় অসম